নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমাৰ যিহেতু পূজা সেইকাৰণে ভাবিছোঁ এতিয়া পদুম ফুল ল'ব যাব লাগে। ইফালে বাহিৰত ইমান বৰষুণ, তাকে ভাবিছোঁ ক'ত যাওঁ পদুম ফুল ল'বৰ কাৰণে। ইফালে পূজাৰ বহুত ফল মূল অনা হৈ গৈছে কালি পূজাৰ কাৰণে, বিশ্বকৰ্মা পূজাৰ কাৰণে। এতিয়া পাৰটো আনিব যাব লাগিব। এই আমাৰ পূজাৰ কাৰণে আহি গ'ল পাৰকেইটা এতিয়া বান্ধি থৈ দিয়া হৈছে। ইহঁতক এতিয়া ওলাব লাগিব পলত থোৱাৰ কাৰণে। কক কামুৰি দিব দুষ্ট, কক নালাৰে, কক কামুৰি দিব। কক আহিছে ন। এইফালে পল লৈ আহিলোঁ আমি পাৰকেইটাক বান্ধিবৰ কাৰণে। সৰু পল ছোৱালীটোৱে লৈ আহিছে, কি বঢ়িয়াকৈ দাঙি কিনো লৈ লোৱা দুষ্ট, এইটো লৈ লোৱা। ইয়াতে এতিয়া ভৰাই থৈ দিব লাগিব পলত। এইফালে কলপাত কলদনা কাটি লৈ আহিলোঁ পূজাৰ কাৰণে। আমি এতিয়া পদুম ফুল ল'ব যাবৰ কাৰণে ওলালোঁ। ইফালে আকৌ ৰাস্তাত পূৰা বৰষুণ, একদম বৰষুণে এৰা নাই। তাকে ভাবিছোঁ পজৰা মন্দিৰৰ পৰা লৈ আহোঁ পদুম ফুলটো। বৰ্তমান বৰষুণ কমি আহিছে। এতিয়া আমি আহি পাই গ'লোঁ গড়চুকৰ পৰা। এতিয়া আৰু আমি কটবাৰী ফালে ঘূৰিব লাগিব, কাৰণ ইফালে ব্ৰিজ বনাই আছে, সেইকাৰণে ৰাস্তাটো পূৰা ব্লক কৰি দিছে। আমি এতিয়া ইউটাৰ্ণ লৈ ল'লোঁ আৰু উল্টাকৈ এতিয়া গড়চুকলৈকে ঘূৰি যাব লাগিব। বৰ্তমান আমি আহি পালোঁ পামুহিৰ পৰা আৰু 1 কিলোমিটাৰ যাব লাগিব পজৰা মন্দিৰৰ কাৰণে। ফাইনেলি আমি এতিয়া আহি পালোঁ পজৰা মন্দিৰ ভীমশংকৰ। এফালে এতিয়া সোমাই যাব লাগিব। এইখনে হৈছে গেটখন। পাহাৰো যাই আছোঁ। এতিয়া গাড়ীখন পাৰ্কিং কৰি দিলে হ'ল। তাতে হ'ল আমাৰ গণেশ মন্দিৰ। আৰু ক'ত আছে ন? এইবোৰ চাই লওক পাহাৰৰ চিনাৰী। বৰ্তমান আমি ডাউনত নামি আছোঁ। এইটোৱে আমি এতিয়া বৰ্তমান আহি পালোঁ পদুম ফুলৰ এলেকা। যিহেতু জাগা আহি পালোঁ, চালোঁ যে পদুম ফুল বৰ্তমান নাই ইয়াতে, দোকানৰ পৰাই কিনি লৈ যাব লাগিব, অকল পাতখিনিহে আছে। এইটোৱে হৈছে পজৰা মন্দিৰৰ ৰাস্তা। এইফালে ইয়াৰ পৰা টাৰ্ণিংটো ঘূৰিয়ে পাব আপোনালোকে। বৰ্তমান ফুলটোতো নাই যিহেতু, সেইকাৰণে ভাবিছোঁ পাতটোকে লৈ যাওঁ বুলি। ফুল আছে এটা দুটা, চাই লওঁ কি হয়। এটা দুটা দেখা পাইছোঁ, এইটো এটা আছে। কৃষ্ণ প্ৰভু
ফুল নাই কিমান হ'ব আৰু ফুল কিনিব লাগিব ফুল ফুল চাহ আৰু আছে নেকি নাই যিহেতু এতিয়া ফুলটো কাঢ়ি ল'লোঁ বৰ্তমান আৰু দোকানৰ পৰা কিনিব লাগিব এতিয়া বৰ্তমান আমি ওলাওঁ আৰু ভাবছিলোঁ ফুলটো এতিয়া পাম চব নাপালোঁ এটাহে পালোঁ এতিয়া আৰু দোকানত গৈ তলত গৈ কিনিব লাগিব ফুল যিহেতু ফুল ছিঙিব আহিলোঁ ভাবিছোঁ একবাৰ মন্দিৰতো দৰ্শন কৰি যাওঁ সেইকাৰণে সোমালোঁ মন্দিৰত মই মৰি পেলাই তই পূজা কৰিব লাগিব এতিয়া বস্তু পাহৰি নেকি ইফালে পূজাৰ কাৰণে দনা কাটি থকা হৈছে তোর আবুরে লাগিছে পুত্তারে পুকুরানি আজিলৈকে ভাঙিও নহয় ভাঙিতো পাচ্ছো ভাঙি হৈ যাবে ভাঙিলে তো ফাটি যাব না ফাটে পয়সা নাই ডাঙৰ জাতটো বেলেগ ভাঙি পুৰা থ'লে ফাটি যায় অঁ কেলে আছে নমু আছে নমু নমু কৰিব লাগিব এইখিনিতে পোৱা আৰু ফল মূল দি ধূপ ধূনা জ্বলাই দুই চাৰি পইচা আগবাঢ়াই দি তামোল পাণ দি সকলো ফল মূল ফল প্ৰসাদ দি কিনে আগবাঢ়াই দি আছোঁ এই দুইডোখৰ বাচা পোনা নাতি নুটুকা বেটা বোৱাৰী আগবাঢ়ি আঁঠু জান লৈ কেনে হাতে হাজিৰ মুখে প্ৰাৰ্থনা বৰ স্বামী ভাইজা ভদ পত্নী দুইডোখৰ নাতি নুটুকা বেটা বোৱাৰী আজি এই ফল মূল দি আৰু বুঢ়ীৰ মুখে ফল মূল দি ধূপ জ্বলাই আগবঢ়াই সকলোকে নদ নদী জান জুৰি লগালগি হয় সকলোকে লাগিলে এই জান জুৰি দে তাতো এটা ললো ভগৱানৰ নাম লবি দে যা সেইটো বগা সেইটো ভগৱানৰ দে দিতে যা গোটাই কেইটাকো লাৰবাদি লাৰবাদি লাৰু সব কেইটাকো লাৰবাদি সেয়ালো সেয়ালো যা সেই বগা পৰাটো লাৰি দিবা ধৰ্ম চাকি দিলে ফল মূল দি কিনে দি পইচা আগবাঢ়াই আপোনাৰ যেনে হেৰি চুখৰি মাই কি হয় আহিব বাকি যে এটা আপুনি হাত তুলি ল'ব লাগে আজি পল্লী চেন দিবা ওলাইছে তাকো চেন চুখৰি মাই চেন জানা হেনছে আনন্দ কৰি ইমান বহিল মাইকে আজি পল্লী দিছে আপোনাৰ চেন মাৰি চেন হাত এই তুলি পুথি ল'ব কিতাপ লাগে দি আগবঢ়াই দি কিনে ফল মূল ধৰ্ম চাকি দিলে ধূপ ধূনা জ্বলাই ঘৰখনৰ সব পৰিয়ালৰ সকলোকে জয় জয় মই কৰি আনন্দ খাই খাইছে নহওঁতে হাত তামচা ৰং ধেমালি মাজে আনন্দতে আনন্দ কৰি চলি যাব লাগে টানান চাক
ফাইনেলি পূজা হৈ গ'ল কমপ্লিট। ই জিনিকি এখন মোক এৰিব না, মোক কোনোবা মৰি গ'লে এইটো কান্দি কৰি উপাসন পঠালে। ড্ৰাইভাৰেও ভুল আছে ন।